Hello everyone, welcome back to my channel. Oinati vlog লৈ আপোনালোকৰ মাজলৈ আহিলো। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে। তো ওলাই যাওঁ এফালে পংকজৰ বাৰ্থডে যিহেতু। তো কোন কোন যাব কি নাযায় ক'ত যাম সেইটো চব দেখুৱাই আছোঁ। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে এনেকুৱাবোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মই আনি থাকিব পাৰোঁ। তো মই এই ফ্ৰকটোকে পিন্ধি লৈছোঁ। নতুনে আছিলে, এদিনো পিন্ধা হোৱা নাছিলে। তো আজি ভাবিলোঁ এইটোকে পিন্ধোঁ, গৰম হওক ঠাণ্ডা হওক যিয়ে হওক। আৰু ভালো লাগে বহুত ফ্ৰকটো, পাৰ্টি ৱেৰ হয়। তো বলক দেখুৱাই আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো এতিয়া আমি দুজনী ঘৰৰ পৰা ওলাই গৈ আছোঁ কাৰণ আমাৰ ৰাস্তাটো বনাই আছে যিহেতু আপোনালোকে চাই আছে যদি ব্লগবোৰ আগৰ গম পায়ে চাগে। তো গাড়ী সোমাব নোৱাৰে সেইকাৰণে আমি এডোখৰ ওলাই গৈছোঁ, লগতে ৰ'দো দিছে অকণমান। তো এতিয়া আমি ওলাই ল'লোঁ মেইন ৰোডত। এয়া চাওক কোন কোন গৈছে, পংকজৰ ভনীয়েক হয় দুজনী আৰু পংকজৰ যোন টুইনছ আছিলে যে ককায়েক সি আৰু আমি চবেই গৈছোঁ আৰু 7টাই। তো এইফালে গৈ আছোঁ দেখিছেই ন, বগীবিল ফালে ইমান ধুনীয়া চিনেৰি কৰিছে দেখিছেই ন। এইফালে আহিলে সদায়ে আহোঁ, ইমানবাৰ আহিছোঁ যদিও মানে বহুত ভাল লাগে, আমনি নালাগে আহি। আৰু এইখন চাওকচোন 7 Sisters বুলি এখন ৰিজৰ্ট নতুনকৈ খুলি আছে, এতিয়া ওপৰতো বনাই আছে। এয়া চব ইমান ধুনীয়া দেখিছেই ন। নামটো শুনি আছিলোঁ কিন্তু অহা নাই, এবাৰে প্ৰথম আহিছোঁ। তো এতিয়া সোমাই গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি ভিডিঅ'টো। আৰু আহে যদি মই আপোনালোকক এড্ৰেছটো দি দিম, কমেণ্টত জনাব। চাওকচোন ইমান ধুনীয়াকৈ ভিতৰত বনাইছে, এ চি চলাই থৈ দিছে, গোটেই ঠাণ্ডা হৈ আছে ভিতৰত, গমেই নাপাব বাহিৰত গৰম যিমানেই হওক। আৰু এইফালে খেলিবলৈ বনাই দিছে, মাছাজৰ হেৰি বনাইছে, 3D গেম বনাইছে, ঢেৰ কিবা কিবি আছে। সৰু ল'ৰা ছোৱালী আছে যদি আপোনাক আনিব পাৰে, ইয়াত খেলিবলৈ ঢেৰ কিবা কিবি বনাই থৈছে দেখিছেই ন। তো এতিয়া আমি আৰু ওপৰলৈ গৈ আছোঁ আৰু চিনাৰীটো আপোনালোকক দেখুৱাওঁ ওপৰৰ পৰা। এইফালে এনেকৈ গ্লাছ লগাই দিছে, তেতিয়াহে আমি ভালকৈ চাব পাৰিম ন চিনাৰীটো। বহুত ধুনীয়া জেগাত বনাইছে আৰু এয়া হৈছে একেবাৰে টপত, এতিয়াও বনাই আছে, ভালকৈ বনাই হোৱা নাই। তো এনেকৈ বাঁহৰে বনাই আছে। তাৰপিছত আমি আকৌ তললৈ আহি গ'লোঁ গ্ৰাউণ্ড ফ্ল'ৰলৈ। আৰু এইফালে আমি এতিয়া বহিমগৈ আৰু ছিট লৈ, চব চাই ল'লোঁ ফাৰ্ষ্টত ক'ত কি আছে কেনেকুৱা আছে, ফটো চটো তুলি ল'লোঁ। এতিয়া আমি খানা অৰ্ডাৰ দিওঁহি আৰু বহি বহিয়ে চাওকচোন। তো আমি অৰ্ডাৰ দিওঁ মানে আমাৰ অৰ্ডাৰটো আহে মানে আমি এইফালে ফটো চটো মাৰি ভিডিঅ' চিডিঅ' ক্লিক কৰি ল'লোঁ। ইমান ধুনীয়াকৈ ডিজাইন কৰি বনাইছে ন, 5 ষ্টাৰ নিচিনা, 5 ষ্টাৰ হয় বাৰু। তো এইফালে বিৰিয়ানী এক প্লেট, বাকী চবেই ভাত খালে চিকেনৰ লগত। খাই মেলি এইফালে মিৰৰ চেলফি ভিডিঅ' কৰি ল'লোঁ, কৰি মেলি আন্ধাৰেই হ'ল। তো বাহিৰলৈ আহিলোঁ ঘৰলৈ যাওঁ বুলি। এইফালে বাহিৰৰ নজাৰাটো অকণমান দেখুৱাই দিছোঁ। আৰু ৰাতিৰ দৃশ্যটো চাওকচোন, ৰাতিৰ দৃশ্যটো আৰুৱে ধুনীয়া, গোটেই লাইট দেখিছেই ন। ইয়াৰ ওপৰত 7 Sisters বুলি লিখা আছে। তো এতিয়া আমি গাড়ীত উঠিলোঁ আৰু ঘৰলৈ যাওঁ বুলি। আৰু কেকটো বনাই থৈছিলোঁ যে, পংকজৰ ভায়েক আহিছিলে মোক থ'বলৈ, তাহাঁতকে খুৱাই মেলি পঠিয়াই দিলোঁ। আৰু আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।